তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। সকলোলৈ কাতি বিহুৰ ওলগ জনাইছোঁ। আমি কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰোঁ। এই সময়ত অসমীয়া চহা খেতিয়কসকলৰ ঘৰৰ ভঁৰালত ধান প্ৰায় শেষ হৈ যায় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকি যায়। অভাৱ অনাটনৰ সময়ত উদযাপন কৰা বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাতি বিহুত মানুহৰ ঘৰে ঘৰে তুলসীৰ তলত চাকি জ্বলাই আৰু প্ৰাৰ্থনা গোৱা হয় আৰু ঘৰৰ চোতালত আৰু খেতিপথাৰত চাকি জ্বলোৱা হয়। খেতিপথাৰত চাকি জ্বলালে খেতি অনিষ্ট কৰা কীট পতংগ জুইত পৰি জাহ যায় আৰু কিছু কিছু ঠাইত আকাশবন্তিও জ্বলোৱা হয়। লোকবিশ্বাস মতে আকাশবন্তিৰ পোহৰে আমাৰ উপৰি পুৰুষৰ আত্মাক স্বৰ্গৰ পথ দেখুওৱা হওক।